সো হে গাইজ, আজি আমি আৰম্ভ কৰিব লৈছোঁ এই ভিডিঅ'টোৰ নতুন টপিকৰ ওপৰত, যিটোৰ নাম হৈছে ৰোমান সংখ্যা। তো কি হয় ৰোমান সংখ্যা? ৰোমান সংখ্যা হৈছে এক প্ৰকাৰ সংখ্যা প্ৰণালী যি প্ৰথমতে আৰম্ভ হৈ প্ৰচলন হৈছিলে ৰোম সভ্যতাৰ প্ৰাচীন যুগত, আৰু ধীৰে ধীৰে সময়ৰ পৰিৱৰ্তনৰ লগে লগেও এই ৰোমান সংখ্যাৰ প্ৰচলন বৰ্তমানলৈকে হৈ আছে। তো বহুতৰ ৰোমান সংখ্যাৰ ওপৰত বহুত প্ৰব্লেম থাকে, বহুত টান পায় যে কেনেকৈ ৰোমান সংখ্যা পঢ়িব লাগে, কেনেকৈ কৰিব লাগে, মুখস্থ কৰিব লাগে নে যেন তেন। তো এইটো ভিডিঅ'ত আমি সেই সকলোখিনি টপিক কভাৰ কৰিব লৈছোঁ, যিখিনি সহায়ত আমি যিকোনো এজন ষ্টুডেণ্টে ৰোমান সংখ্যা কিছুমান টিপছ এণ্ড ট্ৰিক্স ফ'ল' কৰি আৰামত যিকোনো এটা সংখ্যাক ৰোমান সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰোমান সংখ্যাৰ জনাৰ প্ৰথম কেইটামান টেকনিক হৈছে যে সাধাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা 10লৈকে আমি ৰোমানত চাই ল'ব লাগে। তো ৰোমান সংখ্যাৰ 1ৰ বাবে আই, 2ৰ বাবে 2টা আই, 3ৰ বাবে 3টা আই, 4 আই ভি, 5 ভি, 6 ভি আই, 7 ভি ডাবল আই, 8 ভি ট্ৰিপল আই, 9 আই এক্স এণ্ড 10 এক্স। এই 10টা সংখ্যা আমি ৰোমানত জনাটো অতিকৈ প্ৰয়োজনীয়। এই 10টা সহায়ত আমি যিকোনো এটা সংখ্যা ৰোমান সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰিম। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আমি ফটাফট সকলোখিনি টিপছ এণ্ড ট্ৰিক্স আমি জানি লওঁ এই ভিডিঅ'টোতে। তো মই আশা কৰোঁ যে তোমালোকে ভিডিঅ'টো যেতিয়া চাই থকাৰ লগতেই নিজৰ নোট কপিখন উলিয়াই লোৱা আৰু তাত নিজৰ নোট কৰি যোৱা, কাৰণ বুজাই থকাৰ সময়ত তোমালোকে ধুনীয়াকৈ বুজি পাবা, কিন্তু 2-3 দিনৰ পিছত হয়তো তোমালোকে এই কথাটো আকৌ পাহৰি যাব লগা হ'ব পাৰে। তো যদি আমি ভিডিঅ'টো চাই বা শিকি থাকোঁতে কোনোবা এটা কথা নিজেও লিখি যাওঁ, তেতিয়া আমাৰ সোনকালে মনত থাকে কথাবোৰ। তো আমি এই 10টা সংখ্যা মনত ৰখাটো অতিকৈ প্ৰয়োজন। তাৰ লগতে কেইটামান আছে 50, যিটো লিখা হয় এল, 100, চি, 500, 500, যিটো লিখা হয় ডি, আৰু 1000, 1000, যিটো লিখা হয় এম। তো এইকেইটা বস্তুৱে আমি জনাটো অতিকৈ দৰকাৰী। তোমালোকে এইকেইটা নোট কৰি ৰাখা, বাকী তোমালোকে একো নোট কৰিব দৰকাৰ নাই। এইকেইটা ব্যৱহাৰ কৰিয়ে আমি যিকোনো এটা সংখ্যাক ৰোমান সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰোঁ। ৰোমান সংখ্যালৈ পৰিৱৰ্তন কৰা দ্বিতীয় আমি জনা ট্ৰিকটো হৈছে যে ইয়াত কিছুমান সংখ্যা পুনৰাবৰ্তী হয় আৰু কিছুমান সংখ্যা পুনৰাবৰ্তী নহয়। পুনৰাবৰ্তী হোৱা সংখ্যা 4টাই আছে, আই, এক্স, চি, এম, যিকেইটা পুনৰাবৰ্তিত হ'ব, কিন্তু কেৱল 3বাৰৰ বাবে পুনৰাবৰ্তী হ'ব। আমি এটা কথা জনা দৰকাৰ যে ৰোমান সংখ্যাত কোনো এটা সংখ্যাই এই 4টাৰ বাহিৰেও সংখ্যা এইকেইটা আছে যিকেইটা কেৱল একবাৰ যাব, তাতকৈ নাহে। এইটো কথালৈ আহিম আকৌ, তাৰ আগতে এইটো বুজাই ল'ব খুজিছোঁ যে ৰোমান সংখ্যাত কোনো এটা সংখ্যাৰ লগতে এই 4টাই কথা কৈছোঁ প্ৰধানকৈ, কেতিয়াও 3বাৰতকৈ বেছি নাহে। সদায় 3বাৰ আহিব। যদি 3বাৰতকৈ বেছি লিখা, গম পাইছা ৰোমান সংখ্যাটো ভুল হৈ আছে। তাৰ লগতে সদায় ৰোমান সংখ্যাৰ আই, এক্স, চি, এম, এই 4টা সংখ্যা 3বাৰ আহে। আই মানে 1, এক্স মানে 10, চি মানে 100, এম মানে 1000। আৰু এই 3টা ৰোমান সংখ্যা ভি মানে 5, এল মানে 50, ডি মানে 500, এইকেইটা কেৱল একবাৰ বাবে আহে। ইয়াৰ পুনৰাবৰ্তী কেতিয়াও নহয়, গম পাইছা? ইয়াক কেতিয়াও আমি পুনৰাবৰ্তী কৰিব নোৱাৰোঁ। তো ৰোমান সংখ্যা মুঠ আমি 7টা পাওঁ, আই, এক্স, চি, এম, ভি, এল, ডি, যিটো প্ৰথম 4টা 3বাৰলৈকে পুনৰাবৰ্তী হ'ব পাৰে, কিন্তু পিছৰ 3টা কেতিয়াও পুনৰাবৰ্তী নহয়, কেৱল এবাৰেই ব্যৱহাৰ হয় যিকোনো এটা সংখ্যাত। তো বেছি সময় নষ্ট নকৰি আমি আৰম্ভ কৰোঁ যে যিকোনো এটা সংখ্যাক কেনেদৰে ৰোমানলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। যিকোনো সংখ্যা, যিকোনো ৰেণ্ডমলি কিছুমান এটা সংখ্যা ধৰি লোৱা, ছাপ'জ ধৰি লোৱা বক্স বনাই লৈছোঁ, ছাপ'জ ধৰি লোৱা এটা সংখ্যা 26, তাক আমি ৰোমানলৈ পৰিৱৰ্তন কৰিব লাগে। তো আমাৰ ফাৰ্ষ্ট কাম হৈছে, যিটো চবতছে ইজি ট্ৰিক যিকোনো সংখ্যাক ৰোমানলৈ পৰিৱৰ্তন কৰা, সেইটো হৈছে ডাইৰেক্ট নাম্বাৰ লৈ যিটো নাম্বাৰ দিব সেই নাম্বাৰটো লগালগ ৰোমানলৈ পৰিৱৰ্তন নকৰিবা, ডাইৰেক্ট নকৰিবা। এনেদৰে কৰিবা, ইয়াক ভাঙি দিবা বিস্তৃত ৰূপত। বিস্তৃত ৰূপ যদি জানা তেতিয়াহ'লে ভাঙি দিবা, আৰু যদি বিস্তৃত ৰূপ যদি তোমালোকৰ কাৰোবাৰ কনফিউজন থাকে তেতিয়াহ'লে তলত কমেণ্ট কৰি দিবা, আমি
বিস্তৃতৰ ওপৰতো কেনেদৰে কোনো সংখ্যা বিস্তৃতৰ ওপৰত প্ৰকাশ কৰিব পাৰি ভাঙিব পাৰি বিস্তৃতৰ ওপৰত কেনেদৰে এটা প্ৰকৃত সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰি আমি তাৰ ওপৰত এটা ভিডিঅ' কভাৰ কৰিম তো বৰ্তমান আমি এনেদৰে বিস্তৃতৰ ওপৰত ভাঙি দিলে নেক্সট ষ্টেপত আমি 20টোকো পুনৰ বিস্তৃতৰ ওপৰত ভাঙি দিয়া বিস্তৃতৰ ওপৰত নহ'ব এইটো 10 + 10 কৰি ভাঙি দিয়া ওকে ভাঙি দিলা তো আমি প্ৰথমতে ষ্টাৰ্টিঙতে ভিডিঅ'টো কৈছিলোঁ যে আমি মনত ৰাখিব লাগে কেৱল এইকেইটা 1ৰ পৰা 2 3 4 5 6 7 9 10 আৰু এই 4টা তো আমি এই 10টা কেইটা মুখস্থ কৰিব কৈছিলোঁ বা মনত ৰাখিব কৈছিলোঁ এনেকৈ যিকোনো সংখ্যাক আমি এনেদৰে ভাঙি পেলাই ইয়াৰ মতে পুট কৰিব পাৰিম ফৰ এক্সাম্পল ইয়াত আমি যেটা পালোঁ 26টোক 20 + 6 কৰিলোঁ আৰু 20টো ভাঙি 10 + 10 + 6 কৰিলোঁ অৰ্থাৎ 10 মানে কি পাইছিলোঁ x পুনৰ 10 মানে কি পাইছিলোঁ x 6 মানে কি পাইছিলোঁ vi 6 মানে পাইছিলোঁ vi তো ইয়াৰ সহায়ত আমি যিকোনো সংখ্যাক আমি ৰোমানলৈ পৰিৱৰ্তন কৰিব পাৰোঁ পুনৰ আহোঁ আন এটা সংখ্যালৈ যিকোনো ৰেণ্ডমলি এটা সংখ্যা লোৱা ডাঙৰ সংখ্যা লৈছোঁ 52 বিস্তৃতৰ ওপৰত ভাঙি দিয়া 50 + 2 তো আমি 50 মানে পাইছিলোঁ এনেকৈ বিস্তৃতৰ ওপৰত ভঙাৰ পিছত তোমালোকে এই যিকেইটা ভাঙিলা সেইকেইটা ৰূপক আমি ৰোমানলৈ পৰিৱৰ্তন কৰিব পাৰোঁ কি পাইছোঁ 50 মানে L 2 মানে ডাবল I তো আমি এনেদৰে যিকোনো সংখ্যাক আমি ৰোমানলৈ পৰিৱৰ্তন কৰিব পাৰোঁ ৰোমান সংখ্যাত বহুতে এনেদৰে ভুল কৰে দিছে ধৰি লওক 42 দিয়া আছে তেওঁলোকে কি কৰে বিস্তৃতৰ ওপৰত ভাঙিলে ঠিক আছে মই বিস্তৃতৰ ওপৰত ভাঙিব কৈছোঁ বিস্তৃতৰ ওপৰত ভাঙিলে নেক্সট কি কৰে 40 মানে কি 10 + 10 + 10 + 10 10 + 2 এনেদৰে ভাঙিলে আৰু পিছৰ ষ্টেপত কি কৰে 10 মানে x 10 মানে x 10 মানে x এইটো 10 মানে x আৰু 2 মানে 2 যিটো কেতিয়াও হ'ব নোৱাৰে কিয় কাৰণ আমি প্ৰথমতে পঢ়িছোঁ যে ৰোমান সংখ্যাৰ যে যিকোনো সংখ্যা পুনৰাবৃত্তি ঘটিলেও কেৱল 3 বাৰলৈকে ঘটিব পাৰে হয় x পুনৰাবৃত্তি ঘটিব কিন্তু 3 বাৰলৈকে ঘটিব ইয়াত x 4 বাৰ আহিব নোৱাৰে তো এনেকুৱা বহুত সংখ্যা ওলাব পাৰে বহুত সংখ্যা উদাহৰণস্বৰূপে 92 এইটো 90 + 2 তো 50লৈকে ভাঙি দিলোঁ 50 + 10 + 10 + 10 + 10 + 2 50 মানে 90টো 50 60 70 80 90 50টো আমি জানো 50টো আমি জানো কাৰণে 50টো ভাঙি লৈছোঁ বাকীটা 10 10 10 কৰি লৈছোঁ তেতিয়া হ'ব 50 মানে L বাকী 10 4টা আছে 4টা x যিটো হ'ব নোৱাৰে কিয় কাৰণ x বা c বা i বা m যিয়ে লিখা কেতিয়াও 4 বাৰ আহিব বা 5 বাৰ বা যিমান নহয় 3 বাৰতকৈ বেছি আহিব নোৱাৰে যেনেদৰে 1ত i আহিছে 2ত i আহিছে 3ত আহিছে কিন্তু 4ত আমি 4টা i পাতিব নোৱাৰোঁ সেইবাবে আমি 5টো পাতি আগত i এটা পাতিছিলোঁ এতিয়া সেইটো কেনেদৰে হয় সেইটো চাওঁ ৰোমান সংখ্যাত এটা নিয়ম আছে যে যিকোনো সংখ্যাই যদি ডাঙৰ সংখ্যাটোৰ আগত কোনো এটা সৰু সংখ্যা দিয়া থাকে ইয়াৰ অৰ্থ হৈছে এই ডাঙৰ সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো বিয়োগ হৈছে পুনৰ আহিছোঁ এই কথাটোলৈ যে L মানে আছিলে 50 আৰু x মানে হৈছে L মানে 50 আৰু x মানে হৈছে 10 তো মই ক'লোঁ যে যেতিয়া ডাঙৰ সংখ্যাৰ আগত সৰু সংখ্যাটো যেতিয়া আহে তেতিয়াহ'লে এইটো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব অৰ্থাৎ আগত সৰু সংখ্যা থাকিলে ইয়াৰ অৰ্থ ই বিয়োগ হৈ আছে কিয় আমি সদায় হাজাৰ শতকত থকা সংখ্যা আমি এনেদৰে কওঁ উদাহৰণস্বৰূপে 2320 4221 তেনেকৈ কিন্তু কেতিয়াও এনেকৈ নকওঁ যে 412002
তেনেদৰে নকওঁ তো সদায় আমি ডাঙৰটো আগত থাকোঁ সৰুটো পিছত থাকোঁ তেতিয়া আমি যোগ কৰোঁ অৰ্থাৎ বৃষ্টিটোৰ ওপৰত যিটো হৈ থাকে কিন্তু সহজ অৰ্থত কৈছোঁ যেতিয়া সৰুটো আগত থাকে ডাঙৰ সংখ্যাৰ আগত তাৰ অৰ্থ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ হৈ থাকে অৰ্থ সমান 40 দ্যাট মিন্স যে 40 চাৰিটা য'ত ব্যৱহাৰ কৰিব লগা থাকে তাত চাৰিটা ব্যৱহাৰ নকৰি আমি 5 নম্বৰ যিটো সংখ্যা অৰ্থাৎ 40টো 4x নাপাতি 5 নম্বৰ 50টোৰ পাতি তাৰ আগত x এটা যদি দি দিওঁ তাৰ অৰ্থ এইটো হয় যে 50 বা 40 বিয়োগ ক্লিয়াৰ আকৌ এটা উদাহৰণ চাওঁ 92 দিছিলোঁ তো 92টো চাওঁ কেনেকৈ সেম মই ভাঙিছিলোঁ যেটো 90 বিয়োগ যোগ 2 কৰি লৈছিলোঁ যেটো 90টো আমি ভাঙিছিলোঁ 50 কাৰণ l আমাৰ দিয়া আছে যোগ 40 যোগ 2 10 জনকে নাই ভাঙা 40 ভাঙিছোঁ 50 l কিন্তু এইখিনিতে চাওক এইখিনি 90 আছে 50 যোগ 40 এইটো আমি 40টো কি আছিলে xl এনেকৈ পাতিব পাৰোঁ নে নোৱাৰোঁ কিন্তু এইটো শুদ্ধ নহয় কিয় নহয় কাৰণ 90টো 100তকৈ জাষ্ট পিছত আছে কেতিয়া মনত ৰাখিবা যেতিয়া বিয়োগ হৈ থাকে এইটো সংখ্যা যে বিয়োগ হৈ আছে এলৰ পৰা এক্সটো বিয়োগ হৈ আছে সেইটো মাজত কেতিয়াও নাহে সদায় বিয়োগ হোৱা সংখ্যাটো আগত থাকিব ক্লিয়াৰ আগত থাকিব কেতিয়া মাজত থাকি পেলাই বিয়োগ নকৰে সি তো এইটো হ'ব 90 বা 92টো হ'ব 90 যোগ 2 90টো কিমান হ'ব 90টো হ'ব 100ৰ পৰা 10 এটা বিয়োগ সদায় তেনেকুৱা হয় আৰু এইটো আই ইয়াৰ অৰ্থ xc আই ক্লিয়াৰ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰি তলত জনাব মই পাৰ্চনেলি প্ৰত্যেকটো কমেণ্টৰ তলত ৰিপ্লাই হিচাপে দৰকাৰ পৰিলে পুনৰ ভিডিঅ' বনাই দিম আৰু প্ৰত্যেকটো কমেণ্টৰ তলত মই ধুনীয়াকৈ সহযোগিতা কৰিম তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট বক্সত আমাক জনাব বা পাৰ্চনেলি মোক হ'লেও ইনবক্স বা ফোন কৰিব পাৰে ধন্যবাদ